নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ বহুপদ এই অধ্যায়টোৰ 2.5 অনুশীলনীৰ গণিতবোৰ কৰি দিবলৈ যত্ন কৰিছোঁ তোমালোক মনোযোগেৰে ভিডিঅ'টো চাবা আৰু যিসকল ছাত্ৰ ছাত্ৰী প্ৰথমবাৰৰ বাবে মোৰ চেনেলৰ ভিডিঅ' চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো বজাই দিবা আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুপদ ইয়াৰে অনুশীলনী 2.5 5 নম্বৰটো চোৱা উৎপাদক বিশ্লেষণ কৰা আমাক কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে ইয়াৰে আগৰ গণিতবোৰ মই বেলেগ এটা ভিডিঅ'ত কৰি দিছোঁ তোমালোকে সেই ভিডিঅ'টো চাবা এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই আগৰ ভিডিঅ'ৰ লিংকটো দি দিম উৎপাদক বিশ্লেষণ কৰা কি দিয়া আছে পাছৰ এক নম্বৰটো 4x² + 9y² + 16z² + 12xy - 24yz - 16xz ইয়াতে চোৱা এই ৰাশিকেইটা আমাক দিয়া আছে ইয়াৰ পৰা কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে অৰ্থাৎ এইটো কৰি কৰি এটা সময়ত আমি কি পাব লাগিব কিবা এটা হোল স্কয়াৰ আহিব ইয়াতে এটো কি সূত্ৰ ব্যৱহাৰ হ'ব আমাৰ ইয়াতে a + b + c হোল স্কয়াৰ সূত্ৰৰ নিচিনা হৈছে নাই এই গণিতটো দেখাৰ পিছত সেই ধাৰণাটো আমাৰ আহিব লাগিব এটো কি সূত্ৰ কেইটা আছে টাৰ্ম চোৱা ছটা টাৰ্ম আছে কোনটো সূত্ৰত থাকে আমাৰ a + b + c হোল স্কয়াৰ এই সূত্ৰটোত কেইটা আমাৰ টাৰ্ম থাকে বা পদ থাকে ছটা গতিকে এইটো আমি বুদ্ধি কৰি আমি কিহত নিব লাগিব a + b + c হোল স্কয়াৰ নিব লাগিব যেতিয়া আমি হোল স্কয়াৰ আহিব তেতিয়া এইটো আমি কি কৰিম দুবাৰ লিখি দিম a + b + c * a + b + c এনেকৈ থকা মানে কি পূৰণ হৈ আছে পূৰণ হৈ থকা মানে কি উৎপাদকত আমি প্ৰকাশ কৰিলো বা উৎপাদক বিশ্লেষণ কৰিলো ঠিক আছে এতিয়া ইয়াতে চোৱা এই দুটা টাৰ্মৰ আগত কি আছে আমাৰ মাইনাস আছে এতিয়া মই প্ৰথমে তোমালোকক কি কৰি দিম প্লাস হিচাপত কৰি দিম প্ৰথমে গণিতটো ভালদৰে বুজি লোৱা প্লাসৰ তাৰ পিছত মাইনাসৰ ধাৰণাটো নিজে নিজে আহিব প্ৰথমে প্লাস ধৰি আমি কৰো ঠিক আছে এইটো গণিত কৰাৰ আগতে আমি 4 নম্বৰ গণিতবোৰ ভালদৰে বুজি পাব লাগিব 4 নম্বৰটো কি দিয়া আছিল আমাক বিস্তাৰ কৰা বুলি দিয়া আছিল হয়নে 4 এক নম্বৰটো চোৱা কি দিয়া আছে আমাক x + 2y + 4z হোল স্কয়াৰ এটো কি কৰিব দিছে আমাক বিস্তাৰ কৰিব দিছে হয়নে এই গণিতটোৰ উলোটা হল এইটো গণিত বুজি পাইছা না এই কাৰণে এই গণিতটো মই এটা ভিডিঅত কৰি দিছো তথাপি ইয়াত মই বুজাই দিছো এইটো কৰিলে আমি এইটো কৰিব পাৰিম অৰ্থাৎ বুজি পাম ভালদৰে এইটোৰ উলোটা ইয়াত কি কৰিব দিছে আমাক এইটো গণিত কৰি কৰি আমি এনেকুৱা এটা অৱস্থাত আহিব লাগিব তাৰ পিছত কি লিখি দিম এইটো পূৰণ এইটো হয়নে এতিয়া আমাৰ এইটো কেনেকৈ বিস্তাৰ কৰিছিল একে কথা আমাৰ কি হ'ব x² হ'ব twice y হোল স্কয়াৰ হ'ব 4z হোল স্কয়াৰ অৰ্থাৎ a + b + c হোল স্কয়াৰ a² b² c² গটেইটা আমি কি কৰিম প্ৰথম আমি বৰ্গ কৰিম তাৰ পিছত ক্ৰমান্বয়ে পূৰণ কৰিম 2 ৰ লগত 2 কি হ'ব আমাৰ x * twice y + 2 * twice y * 4z + 2 * 4z * x বুজি পাইছা নহয় এটো আমি a + b + c হোল স্কয়াৰ সূত্ৰ মতে আমি কি কৰিছো বিস্তাৰ কৰি দিছো হয়নে এতিয়া আমি কি কৰিম এইবিলাক অকমান সৰল কৰি দিম x² + 2y হোল স্কয়াৰ কিমান হ'ব আমাৰ 4y² + 4z হোল স্কয়াৰ কিমান হ'ব 16z² প্লাস ইয়াতে কি কৰা সংখ্যা দুটা পূৰণ কৰা 2 × 2 = 4 4xy + 2 × 4 4 4 গুণ কিমান হ'ব 16yz প্লাস কিমান হ'ব ইয়াতে 2 4 × 8 8zx বুজি পাইছা নহয় 4 নম্বৰ গণিতটো কি দিছে আমাক বিস্তাৰ কৰা সূত্ৰমতে ভাঙি দিয়াৰ পিছত আমি সৰল কৰাৰ পিছত কি পাম x² + 4y² + 16z² এনেকৈ এই ৰাশিকেইটা আমি পাম হয়নে এইটো বিস্তাৰ কৰা হৈ গ'ল 4 নম্বৰ গণিত এতিয়া 5 নম্বৰটো কি দিছে এইটো আমাক দিয়া আছে ধৰা এইখিনি ৰাশি আমাক দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব লাগে এনেকুৱা a + b + c হোল স্কয়াৰ তেনেকুৱা ফৰ্মত যদি আমি লিখিব পাৰো তেতিয়া হলে তাৰ পিছত আমি কি লিখি দিম এইটো দুবাৰ লিখি দিলে আমাৰ উৎপাদকত বিশ্লেষণ কৰা হৈ যাব অৰ্থাৎ 4 নম্বৰ গণিত আৰু 5 নম্বৰ গণিত উলোটা 4 নম্বৰটো কৰিলে আমি 5 নম্বৰ গণিত বিলাক পাম 5 নম্বৰটো কৰিলে আমি কি পাম 4 নম্বৰ নিচিনা হ'ব তাৰ পিছত আমি উৎপাদকৰ বিশ্লেষণ কৰাৰ কাৰণে কি কৰিম দুবাৰ লিখি দিম হোল স্কয়াৰটো আমি ভাঙি দিম অৰ্থাৎ দুবাৰ লিখি দিম ক্লিয়াৰ হৈছে এতিয়া চোৱা x² টো x² থাকিব 4y² টো আমি কি লিখিম ইয়াৰ পৰা এইটো লাইনত যাব লাগে এতিয়া ইয়াতে আছে নহয় এইটো 4x² কি লিখিম আমি 2x হোল স্কয়াৰ লিখিম যেনেকৈ 4y² টো আমি কি লিখিছো 2y হোল স্কয়াৰ 16z টো কি লিখিছো z² টো 4z হোল স্কয়াৰ লিখিছো 4xy টো আমি twice ab আকাৰত মিলাই লৈছো এইখিনি কি হিচাপত মিলাই লৈছো twice bc এইখিনি কি মিলাইছো আমি twice ca এনেকৈ আমি মিলাই লব যদি পাৰো তাৰ পিছত আমি ইয়াৰ পৰা উভতি যাম কোনটো ইটো হাৰিত x + twice y + 4z হোল স্কয়াৰ লিখিব পাৰিম তাৰ পিছত আমি এইটো লিখিম বুজি পাইছা নহয় মেকানিজমটো গণিতটোৰ কি মেকানিজম হ'ব আমাৰ হয়নে কি কি আমি কৰিব লাগিব এতিয়া আমি আহা এই গণিতটো কৰিছো কিন্তু প্ৰথমে মই মাইনাসত কৰি নেৰো প্লাসত কৰি দিওঁ তাৰ পিছত মাইনাসৰ ধাৰণাটো আহিম ঠিক আছে
এইটো মই ধৰি ললো কি প্লাস আৰু এইটো ধৰি ললো কি প্লাস ঠিক আছে এই দুটা মই প্লাস বুলি ধৰি ললো ধৰা কিতাপত প্লাস দিয়া আছে তেতিয়া আমি কেনেকৈ চিন্তা কৰিম কেনেকৈ গণিতটো কৰিম প্ৰথমতে শিকি লও তাৰ পিছত মাইনাসটো আমি ব্যৱহাৰ কৰিম ইকুৱেল টু 4x² এটো আমি কি লিখিব লাগিব a² এনেকুৱাকৈ আমি লিখিব পাৰিব লাগিব x² টো আছে আমাৰ 4 টো আমি কি লিখিব পাৰো 2² মানে 4 গতিকে 2x² দিলে সোৱা এটুক যদি আমি ভাঙি দিও আকৌ 4x² পাম হয়নে 9 ৰ বৰ্গমূল কিমান 3 মানে 4 ৰ বৰ্গমূল 2 9 ৰ বৰ্গমূল কিমান 3 আৰু y² গতিকে 3y² এটো ভাঙি দিয়া আকৌ 9² পাম তেনেকে 16 ইয়াতে আমাৰ কি থাকিব পূৰ্ণবৰ্গ সংখ্যা থাকে সাধাৰণতে কি থাকিব আমাৰ পূৰ্ণবৰ্গ সংখ্যা থাকিব 16 এটো কি লিখিম আমি 4z² সোৱা আমি বেছিও লিখা নাই কমও লিখা নাই কিন্তু আমি a² + b² + c² এই আৰ্হিত আমি বুদ্ধি কৰি লিখি লৈছো আৰু লিখি লব লাগিব এতিয়া আমাৰ a² + b² + c² হল প্লাস 2 এটা দিয়া 2 লাগিব তাৰ পিছত কি হ'ব ab 2ab গতিকে 2x * 3y 2x * 3y আমি ইটোৰ লগত মিলাই পেলে twice ab আকাৰত লিখি দিলেতো নহব কি জান বেছিয়ে লিখিলো নে আমি কম লিখিলো আমি এবাৰ কি কৰিম ভেৰিফাই কৰি চাম সোৱা 2 দুগুণ 4 4 3 গুণ 12 12xy ইয়াত কি আছে 12xy অৰ্থাৎ 12xy টো আমি এনেকুৱা আকাৰত লিখিলো কিয় twice ab এনেকুৱা আকৃতিত আমি লিখিছো ক্লিয়াৰ হৈছে এতিয়া কি হ'ব আমাৰ twice bc এবাৰ কি লিখিব লাগিব 2bc 2 টো দিবই লাগিব b মানে কি আছে আমাৰ এইটো b আৰু c অৰ্থাৎ 2 * 3y * 4z 2 * 3y * 4z এইটো আকাৰত লিখিলো আমি 2bc হৈ গল এতিয়া এইটো ইয়াৰ সমান হৈছে না আমি চাও এবাৰ 2 3 গুণ 6 6 4 গুণ 24 24yz সোৱা 24yz আছে অৰ্থাৎ আমি যেটো 2bc আকাৰত লিখিছো তাত আমাৰ বেছিও হোৱা নাই কমও হোৱা নাই হয়নে তাৰ পিছত কি আহিব আমাৰ 2ca c মানে কি এইটো ca ইয়ালৈকে আহিব অৰ্থাৎ 2 * c মানে কি হ'ব আমাৰ 4z ইনটু কি হ'ব 4z * twice x কিমান হ'ব ইয়াতে twice x 2ca 2 ইটো হ'ব আমাৰ c ইটো হ'ব b ইটো হ'ব কি আমাৰ a 2 * ca গতে আমি কি লিখি দিছো 2 * 4z * 2x এটা পূৰণ কৰিছো 16zx ৰ সমান হৈছে নাই 2 4 গুণ 8 8 2 গুণ 16 16zx অৰ্থাৎ আমি বেছিও লিখা নাই কমও লিখা নাই সেই কাৰণে এই লাইনটো এই হাৰিটোৰ সমান এই হাৰিটো হৈছে সেই কাৰণে আমি যে ইকুৱেল চিন দিছো তাৰ মিনিংটো আমাৰ হৈছে নিমিলিলে আমি ইকুৱেল দিব নোৱাৰো এইটো হাৰি সমান এইটো হাৰি ব্যৱহাৰ কৰিছো গতিকে ইয়াৰে প্ৰতিটো পদ ইয়াৰ লগত একে হ'ব লাগিব তাৰ আমি লিখাৰ ষ্টাইলটো বা আকৃতিটো আমি twice ab লিখিব লাগে কাৰণে আমি বুদ্ধি কৰি মিলাই দিছো কিন্তু কথা একেটাই এইখিনি বস্তুই আছে আমি পূৰণটো কৰি দিলে আকৌ আগৰখিনি ৰিটাৰ্ন পাব লাগিব কথাটো বুজি পাইছে এতিয়া সোৱা এটো কি হল a² b² c² প্লাস twice ab twice bc twice ca গতে আমি কি লিখিব পাৰিম ইয়াতে a + b + c হোল² লিখিব পাৰিম কিন্তু a + b + c সূত্ৰত উঠে আছে ইয়াত কি আছে এৰ ঠাইত সোৱা twice x গতে আমি কি লিখিম twice x প্লাস b মানে কি আমাৰ ইয়াতে 3y প্লাস c মানে কি আমাৰ ইয়াতে 4z হোল² হৈ গল এতিয়া আমাৰ x² মানে কি জানো আমি x * x কিবা এটা স্কয়াৰ গতিকে এই কিবা এটা আমি দুইবাৰ লিখি দিলে ইয়াতে আমাৰ হৈ যাব এইখিনিকে দুবাৰ লিখি দিয়া twice x plus 3y plus 4z into ইটুকে এবাৰ ৰিপিট কৰি দিয়া twice x plus 3y plus 4z আমাৰ এটো উৎপাদকত প্ৰকাশ কৰা হল নে নাই হৈ গল একেবাৰে ইজি গণিতটো 4 নম্বৰটো বুজি পোৱাৰ পিছত হেইটোৰ উলটা ক্লিয়াৰ হৈছে এতিয়া আমি চিন্তা কৰিম কি মাইনাস থাকিলে আমি কেনেদৰে চিন্তা কৰিম হয়নে প্লাস থাকিলে একেবাৰে সহজ মাইনাস থাকিলে সহজ মই টান বুলি ক'ব খোজা নাই কিন্তু অকমান আমি চিন্তা কৰিব লাগিব প্লাসত থাকিলে আমাৰ বৰ বিশেষ চিন্তা নাই a² b² c² প্ৰথমে লিখিলাম তাৰ পিছত twice ab twice bc twice c হেই আকৃতিত আমি মিলাই দিম তাৰ পিছত আমি এবাৰ উভতি চাম যে আমি বেছি লিখিলো নে কম লিখিলো কিবা কথাত কেতিয়াবা ভুল হ'ব পাৰে গতিকে আমি যদি ৰিটাৰ্ন চাও উভতি চাও আটাইকেইটা পদতে ঠিক ঠাক আমাৰ গণিতটো হৈ যাব ঠিক আছে এটা মাইনাস থাকিলে চিন্তা কৰা এইটো কি আছিল আমাৰ এইটো কি আছিল ইয়াতে মাইনাস এইটো কি আছিল আমাৰ মাইনাস এতিয়া সোৱা এই দুটা টাৰ্মত কি আছে মাইনাস অৰ্থাৎ ইয়াতে কমন সোৱা yz zx কি কমন আছে আমাৰ z2 দুই জায়গাতে আছে সোৱা z2 অৰ্থাৎ ইয়াৰে আমাৰ এই z2
এ বি চি এইটো টাৰ্ম যদি আমাৰ মাইনাছ হয় ই কাৰ লগত পূৰণ হৈছে জেড ক'ত আছে চোৱা এইটো আমাৰ জেড আছে হয়নে আৰু জেড ক'ত আছে ইয়াতে আছে অৰ্থাৎ জেডটো মাইনাছ হ'লে প্লাছে মাইনাছে মাইনাছ চিন হ'ব এইটো আৰু কি হ'ব প্লাছে মাইনাছে মাইনাছ চিন হ'ব এইটো বুজি পাইছা নহয় গণিতটো কিন্তু ইয়াত বহুত মানে হিবিজিবি হৈ গৈছে ইয়াত বুজি নাপাবা মই প্ৰথমৰ পৰা কৰি দিম গণিতটো কিন্তু তোমালোকক বুজাই দিছোঁ ইয়াত মাইনাছ মানে কি আমাৰ জেডত মাইনাছ ইয়াত মাইনাছ মানে কি জেডত মাইনাছ ইয়াত যদি আমি ৱাইটো মাইনাছ বুলি ভাবোঁ ঠিকে আছে ইয়াত মাইনাছ ইয়াততো ৱাই নাই গতিকে ইয়াত মাইনাছ হ'ব নেকি নহয় গতিকে ইয়াতো মাইনাছ গতিকে দুয়োটাৰে কমন চোৱা কোনটো বস্তু একে আছে জেড একেই আছে দুয়োটা পদতে গতিকে জেডটো আমাৰ ডেফিনেটলি কি হ'ব মাইনাছ আৰু সেই মাইনাছে প্লাছে মাইনাছ হৈছে মাইনাছে প্লাছে মাইনাছ হৈছে ক্লিয়াৰ হৈছে এতিয়া আহা গণিতটো আমি ভালদৰে কৰোঁ এতিয়া গণিতটো ভালদৰে চোৱা কি হ'ব আমাৰ এইটো একেই হ'ব প্লাছৰ নিচিনাই টুৱাইছ এক্স হোল স্কোৱাৰ প্লাছ 3y হোল স্কোৱাৰ প্লাছ এইটো যদি আমি গম নাপাওঁ আমি বুদ্ধি কৰি কি দেখিম এই ব্ৰেকেট আৰু এই সংখ্যাটোৰ মাজত অলপ গেপ ৰাখিম আমি হয়নে 4z হোল স্কোৱাৰ দি দিলোঁ এতিয়া এইটো কিন্তু আমাৰ মাইনাছ হ'ব এইটো কি হ'ব মাইনাছ হ'ব প্ৰথমে তোমালোকে এই ধাৰণাটো নাহিব এইটো যে মাইনাছ হ'ব এতিয়া মই গম পাইছোঁ এইটো মাইনাছ হ'ব তোমালোকে প্ৰথমে এইটো গম নাপাবা কোনটো আমি মাইনাছ দিম এতিয়া আমি চিন্তা কৰিম কি এইটো প্লাছ আছে নাই গতিকে ইয়াতে x প্লাছ y প্লাছ কিয় x যদি মাইনাছ হয় প্লাছে মাইনাছে মাইনাছ হ'ব নাই আৰু y যদি মাইনাছ হয় প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব অৰ্থাৎ x আৰু y আমি এটাও মাইনাছ কৰিব নোৱাৰোঁ অৰ্থাৎ মাইনাছ চিন দিব নোৱাৰোঁ তেতিয়া আমাৰ 12xy টো খেলি মেলি হৈ যাব চিনটো প্লাছটো মাইনাছ হৈ যাব যিটো আমাৰ গণিতটো ফুল হ'ব ইয়াতে চোৱা এতিয়া মাইনাছ আছে গতিকে y বা জেডৰ কিবা এটা মাইনাছ হ'ব দুটা মাইনাছ হ'ব পাৰিব নেকি পাৰিব দুটা মাইনাছ হ'লে কি হ'ব মাইনাছে মাইনাছে প্লাছ ক্লিয়াৰ হৈছে ইয়াতে তোমালোকে চোৱা xy দুটা যদি আমি মাইনাছ চিন দিওঁ আমাৰ হৈ যাব মাইনাছে মাইনাছে প্লাছ ইয়াত y টো মাইনাছ গতিকে মাইনাছে প্লাছে মাইনাছ তাৰপিছত x টো মাইনাছ মাইনাছে প্লাছে মাইনাছ সেইটো কৰিলে হ'ব তেতিয়া আমি x আৰু y অৰ্থাৎ এই প্ৰথম পদ আৰু দ্বিতীয় পদ দুয়োটাতে কি চিন ব্যৱহাৰ কৰিব লাগিব মাইনাছ ব্যৱহাৰ কৰিব লাগিব আমি দুটা মাইনাছ ব্যৱহাৰ নকৰোঁ আমি এক জায়গাতে মাইনাছ ব্যৱহাৰ কৰিম অৰ্থাৎ এটা পদৰ আগত আমি কি দিম মাইনাছ বা এটা ৰাশিৰ আগত আমি মাইনাছ চিন ব্যৱহাৰ কৰিম গতিকে xy দুটা মাইনাছ দিলে হ'ব বা এই দুটাত যেহেতু মাইনাছ আছে এই দুটাৰ ভিতৰত কমন কি আছে চোৱা কমন কি আছে ইয়াতে জেডটো কমন আছে গতিকে আমি কি কৰিম জেডৰ আগত মাইনাছ চিন ব্যৱহাৰ কৰিম তেতিয়া প্লাছে মাইনাছে মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব অকমান খেলিমেলি হ'ব পাৰে প্ৰথম অৱস্থাত 2-3টা মান গণিত কৰাৰ পিছত এইটো অভ্যাস হৈ যাব ঠিক আছে গতিকে আমি কি হ'ব ইয়াতে এই জেডটো আমাৰ কি হ'ব মাইনাছ দিব লাগিব প্লাছ 2 ইনটু xy বা 2 ইনটু ab মানে কিমান হ'ব টুৱাইছ x ইনটু 3y পূৰণ কৰিলে 2 2 4 4 3 12 12xy ঠিক আছে এতিয়া আমাৰ সূত্ৰত কিন্তু আমি প্লাছে দিব লাগিব সূত্ৰটোত আমাৰ কি আছিল a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ c স্কয়াৰ প্লাছ টুৱাইছ ab প্লাছ টুৱাইছ bc প্লাছ টুৱাইছ ca গতিকে আমি ইয়াতে প্লাছ দিম তাৰ পিছত টুৱাইছ bc b মানে কি আমাৰ ইয়াতে 3y ইনটু c মানে কি মাইনাছ 4z এইটো ব্ৰেকেটৰ মাজত দিব লাগিব এইটো মনত ৰাখিবা ঠিক আছে মাইনাছ 4z এতিয়া পূৰণ কৰি দিয়া প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 6 4 গুণ 24 অৰ্থাৎ মাইনাছ 24yz আমি ঘূৰাই পাম ক্লিয়াৰ হৈছে প্লাছ প্লাছ টুৱাইছ c মানে কি মাইনাছ 4z c a মানে কি আছে আমাৰ ইয়াতে টুৱাইছ x এতিয়া এইটো পূৰণ কৰি চোৱা প্লাছে মাইনাছে মাইনাছ 2 4 গুণ 8 8 2 গুণ 16 অৰ্থাৎ মাইনাছ 16zx আমি ঘূৰাই পাইছোঁ ক্লিয়াৰ হৈছে এতিয়া আহা এইটো কি সূত্ৰ হ'ব আমাৰ a প্লাছ b প্লাছ c হ'ব গতিকে ইয়াতে কি হ'ব আমাৰ টুৱাইছ x প্লাছ 3y মাইনাছ এইটো এবাৰতে লিখি দিবা ঠিক আছে এইটো লিখিব লাগে প্লাছ ব্ৰেকেটৰ ভিতৰত মাইনাছ 4z আল্টিমেটলি কি হ'ব এইটো প্লাছে মাইনাছে মাইনাছ 4z হোল স্কয়াৰ হৈ গ'ল না গণিতটো একেবাৰে সহজ তোমালোকে প্লাছৰটো প্ৰথমে কৰিবা এইটো গণিতত যেটো আছে মাইনাছ প্ৰথমে মাইনাছ দি ব্যৱহাৰ নকৰিবা মাইনাছ নিদিয়াকৈ অৰ্থাৎ প্লাছ চিন ধৰি গণিতটো অভ্যাস কৰা তাৰ পিছত মাইনাছ চিন দিবা ঠিক আছে a প্লাছ b প্লাছ c অৰ্থাৎ এইগিটা বস্তুকে আমি কি কৰিব লাগে এবাৰ ৰিপিট কৰি দিলে হল দুবাৰ লিখি দিলে হল স্কয়াৰ আছে নহয় যেনেকৈ আমাৰ x স্কয়াৰ ইকুৱেল টু কিমান x ইনটু x উৎপাদকত প্ৰকাশ কৰিলো হোল স্কয়াৰ আছে গতিকে দুবাৰ কিউব থাকিলে কেইবাৰ লিখি দিম তিনিবাৰ লিখি দিম ইয়াৰ পিছত কিছুমান গণিত আছে কিউবত আমি প্ৰকাশ কৰিম তাৰ পিছত কিউব থকা কাৰণে আমি তিনিবাৰ লিখি দিম 3 টাইমছ লিখি দিম এইটো কিমান লিখিম 2 টাইমছ দুবাৰ লিখি দিলে হৈ গ'ল টুৱাইছ x প্লাছ 3y মাইনাছ 4z এইখিনিকে আকৌ এবাৰ লিখি দিয়া টুৱাইছ x প্লাছ 3y মাইনাছ 4z ক্লিয়াৰ হৈছে এইটো আমাৰ উৎপাদকত বিশ্লেষণ কৰা হৈ গ'ল ক্লিয়াৰ এতিয়া আহা আমি 6 ৰ 1 নম্বৰটো কৰোঁ 6 ৰ 1 নম্বৰটো কি দিয়া আছে আমাক বিস্তাৰিত কৰিব দিছে টুৱাইছ x প্লাছ 1 হোল কিউব
ইয়াৰ আগত আমি এটা বিস্তাৰিত কৰিছোঁ, এইটো কি আছিলে হোল স্কোৱাৰ, এইবাৰ কি আছে হোল কিউব, অৰ্থাৎ আমি a প্লাছ বি হোল কিউব বা a মাইনাছ বি হোল কিউব এই দুটা সূত্ৰৰ আধাৰত আমি বিস্তাৰ কৰি লিখিব লাগিব। ইয়াতে কি আছে আমাক a প্লাছ বি হোল কিউবত পৰিব, এইটো কি সূত্ৰ ব্যৱহাৰ হ'ব, এইটো a প্লাছ বি হোল কিউব। এই সূত্ৰটো তোমালোকে প্ৰথমে জানিব লাগিব, কি হ'ব এইটো a কিউব হ'ব প্লাছ b কিউব হ'ব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ। ইয়াৰে আৰু এটা ৰূপ আছে আমাৰ 3টো কমন লোৱা, 3ab কমন লোৱা, সেই কমন লোৱাটোত আমি নকৰিম, আমাক যিহেতু বিস্তাৰিত কৰিব দিছে সেইটো আমি বিস্তাৰিত ৰূপতে লিখিম, অৰ্থাৎ কমন লোৱাটো আমি ব্যৱহাৰ নকৰিম, কমন নলোৱাটো ব্যৱহাৰ কৰিম। a কিউব প্লাছ b কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ, এই সূত্ৰৰ আৰ্হিমতে আমি বিস্তাৰ কৰি দিলে হ'ল। ঠিক আছে, ইয়াতে কি আছে আমাৰ, এইটো হ'ব আমাৰ a, এইখিনি হ'ব কি আমাৰ 1 to b, গতিকে আমাৰ কি হ'ব এইটো a কিউব, a মানে কি আছে টুৱাইচ x, কিউব দিলে হ'ব নেকি, নহ'ব, 2x কিউব দিলে নহ'ব, 2x হোল কিউব দিব লাগিব, দুটা আছে নহয় ইয়াতে, 2x হোল কিউব, a কিউব প্লাছ b কিউব মানে 1 কিউব প্লাছ 3 ইনটু a স্কোৱাৰ, a মানে কি আমাৰ ইয়াতে টুৱাইচ x, 3a স্কোৱাৰ ইনটু b প্লাছ কিমান হ'ব আমাৰ 3ab স্কোৱাৰ। ক্লিয়াৰ হৈছে, a কিউব প্লাছ b কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ, এই সূত্ৰটোৰ মতে আমি বিস্তাৰ কৰি লিখি দিছোঁ। এতিয়া আমি কি কৰিব লাগিব, বিস্তাৰিত হৈ গ'ল, এতিয়া অকণমান সৰল কৰি দিম। টুৱাইচ এক্স হোল কিউব, 2 কিউব মানে কি 2 ইনটু 2 ইনটু 2, 2 দুগুণ 4, 4 দুগুণ 8, হয়নে, 2 কিউব মানে আমি কি লিখিম 8, আৰু এক্স কিউব মানে এক্স কিউব প্লাছ 1 কিউব মানে 1 প্লাছ এইটো কি হ'ব আমাৰ এবাৰতে কৰা, যদি মই এবাৰ 2 দুগুণ 4 লিখোঁ, 3 পূৰণ 4, তাৰপিছত আকৌ 3 4 গুণ 12, গণিতটো এনে অযথা দীঘল হৈ যাব, হয়নে, গতিকে আমি একেবাৰতে কৰিম। তোমালোক নৱম শ্ৰেণী পাইছা এতিয়া, 2 স্কোৱাৰ মানে কিমান হ'ব 2 দুগুণ 4, 3 4 গুণ 12, আৰু এক্স স্কোৱাৰ হ'ব লগত 1 পূৰণ হোৱাৰ পিছত একে থাকিব মান, ঠিক আছে, অৰ্থাৎ 12x স্কোৱাৰ, এই আটাইখিনি ৰাখি আমাৰ কি হৈ গ'ল 12x স্কোৱাৰ প্লাছ ইয়াতে কিমান হ'ব 1 স্কোৱাৰ মানে 1, 3 1 গুণ 3, 3 দুগুণ কিমান 6, 6x। ক্লিয়াৰ হৈছে, গতিকে ইয়াতে চোৱা টাৰ্ম কেইটা হয় আমাৰ 1 2 3 4, 1 2 3 4, 4টা টাৰ্ম আছে বা 4টা পদ পাইছোঁ আমি, গতিকে গণিতটো আমাৰ হৈ গৈছে। এতিয়া কিছুমানে ইয়াতে উত্তৰটো শেষ কৰি থয়, কিছুমানে কি কৰে এইটো অকণমান সজাই লিখি দিয়ে, তাৰমানে কি এক্স কিউব আছে নহয়, তাৰপিছত এক্স স্কোৱাৰটো লিখে, তাৰপিছত এক্স লিখে, এই 1টো কিছুমানে কি কৰে পিছত আনি লিখি থৈ দিয়ে, তেনেকৈ লিখিলে হ'ব, সেইটো মানে ধুনীয়াকৈ মিলাই দিয়ে আৰু, তাৰমানে চলকবিলাক আগত লিখে, ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈকে লিখে, আৰু এই ধ্ৰুৱকটো কিছুমানে পিছত লিখি দিয়ে, কিন্তু তেনেকুৱা কোনো কথা নাই, পিছত লিখিলেও হ'ব, এইটো মাজত থাকিলেও হ'ব, সেইটোলৈ কোনো অসুবিধা নাই। বুজি পাইছে নহয়, একেবাৰে সহজ গণিতটো, a প্লাছ বি হোল কিউব বা a মাইনাছ বি হোল কিউব, এই সূত্ৰৰ আধাৰত আমি বহলাই লিখি দিলে হ'ল, এইটোৱে হ'ব আমাৰ কি বিস্তাৰিত ৰূপত লিখা। ঠিক আছে, এতিয়া আমি 2 নম্বৰটো কৰোঁ, ইয়াৰে 6ৰ 2 নম্বৰটো কি দিছে আমাক, টুৱাইচ a মাইনাছ 3b হোল কিউব, একে কথা এইটো a, এইখিনি কি হ'ব b, তাৰমানে a মানে কি হ'ব আমাৰ টুৱাইচ a, b মানে কি হ'ব এইবাৰ 3b হ'ব, হয়নে, a কিউব হ'ব, a কিউব মানে কি হ'ব টুৱাইচ a হোল কিউব, ব্ৰেকেট দিবা দেই, a কিউব মাইনাছ b কিউব, b মানে কি 3b, এই আটাইখিনি b, গতিকে তাৰে ওপৰত কি হ'ব আমাৰ হোল কিউব হ'ব, a কিউব মাইনাছ b কিউব মাইনাছ 3 ইনটু a স্কোৱাৰ, মানে কি হ'ব টুৱাইচ a হোল স্কোৱাৰ, 3a স্কোৱাৰ b মানে কি হ'ব 3b। ক্লিয়াৰ হৈছে, মাইনাছ 3a স্কোৱাৰ b, শেষৰটোত কি হ'ব আমাৰ প্লাছ 3a মানে কি হ'ব আমাৰ টুৱাইচ a, 3ab স্কোৱাৰ, b মানে কি হ'ব 3b হোল স্কোৱাৰ। ক্লিয়াৰ হৈছে, আমি যিটো a কিউব মাইনাছ b কিউব সূত্ৰ আছে সেইটোত লিখি দিছোঁ, a কিউব মাইনাছ b কিউব মাইনাছ 3a স্কোৱাৰ b প্লাছ কি হ'ব 3ab স্কোৱাৰ, হয়নে, এই অভেদকেইটা তোমালোকে মুখস্থ কৰিবা, ভালদৰে মনত ৰাখিবা, তেতিয়াহে গণিতবোৰ কৰিব পাৰিবা আৰু বুজি পাবা। a কিউব মাইনাছ b কিউব মাইনাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ, এইটো মতে আমি বহলাই লিখিছোঁ। এতিয়া আমি কি কৰিম, সৰল কৰিম, টুৱাইচ a হোল কিউব, 2 দুগুণ 4, 4 দুগুণ 8, 8a কিউব মাইনাছ 3 3 গুণ কিমান হ'ব 9, 3 গুণ কিমান হ'ব 27, কিমান হ'ব 27b কিউব, ইয়াতে মাইনাছ, মাজতটো মাইনাছ নাই, আমাৰ অসুবিধা নাই, মাইনাছ থাকিলে কি হ'ব মাইনাছে প্লাছ হ'ব, সেইটো মনত ৰাখিবা, মাইনাছ 2 দুগুণ কিমান 4, 4 3 গুণ 12, 3 12 গুণ 36, এইটো যদি তোমালোকৰ এনেকৈ মুখে মুখে পূৰণ কৰা অসুবিধা হয়, তোমালোকে কাষত কৰি ল'বা, প্ৰথমে এটা অভ্যাস কৰি ল'বা, এইটো বৰ্গ আছে নাই, 2 দুগুণ 4, 4 3 গুণ 12, আকৌ এটা 3 আছে নহয়, 3 12 গুণ কিমান হ'ব 36, 36, এইটো কি হ'ব a স্কোৱাৰ হ'ব, a স্কোৱাৰ লগত কি থাকিব b,
তাৰপিছত ইয়াতে কি হ'ব আমাৰ প্লাছ 3 3 গুণ কিমান হ'ব 9 ইপিনে 3 2 গুণ কিমান 6 6 9 গুণ 54 54ab স্কয়াৰ ঠিক আছে আমি কি পালো ফাইনালি 8a কিউব - 27b কিউব - 36a স্কয়াৰ b প্লাস 54ab স্কয়াৰ ইয়াত আকৌ কিবা সৰল কৰিব পাৰি নেকি একো কৰিব নোৱাৰি কাৰণ কিয় এইবিলাক সব আমাৰ আনলাইক টার্ম অর্থাৎ অহদ্রিক রাশি হলে আমি যোগ বিয়োগ কৰিব পাৰিলো হয় এটো a কিউব কার লগত মিল নাই যোগ বিয়োগ নহব এটো b কিউব এটো a স্কয়ার b এটো ab স্কয়ার অর্থাৎ ইয়াতে আমাৰ যোগ বা বিয়োগ আমি কৰিব পৰা অৱস্থাত নাই খুব বেছি ইয়াতে আমি অকমান কমন লব পাৰো কমন ললে আকৌ ছুটি হৈ যাব যেহেতু আমাক বিস্তাৰিত ৰূপত লিখিব দিছে গতিকে আমি কমন লৈ আৰু তাক খেলিমেলি নকৰো ঠিক আছে এইটো হ'ব আমাৰ নিৰ্ণয় উত্তৰ বিস্তাৰিত ৰূপত কা টুৱাইস a - 3b হোল কিউব একেবাৰে সহজ গণিত তোমালোকে সূত্ৰবিলাক বা অভেদবিলাক প্ৰথমে মুখস্থ কৰিবা আৰু সেই অভেদ অনুসৰি আমি বহলাই লিখি দিলে হল হয়নে হাতৰ 1 নম্বৰটো চোৱা কি দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ মান নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত আমাক 99 হোল কিউব আমিতো এনেকৈ কৰিব পাৰো 99 ইনটু কিমান 99 তাৰপিছত যিমান পাম তাৰ লগত আকৌ 99 পূৰণ দিও এনেকৈ কৰিব পাৰিম না নাই এনেকৈ কৰিব আমাক বাধা দিছে আমাক কি কৰিব দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰিব দিছে হয়নে গতিকে এনেকৈ ডাইৰেক্ট পূৰণ কৰিলে আমাৰ নহব আমি কি কৰিব লাগিব অভেদ ব্যৱহাৰ কৰিব লাগিব এটা 99 টো আমি কেনেকৈ লিখিব পাৰো 100 বিয়োগ 1 লিখিব পাৰো 1 ৰ পৰা 1 গলে কিমান হ'ব 99 হোল কিউবটো থাকি গল অৰ্থাৎ a - b হোল কিউব এটো কি সূত্ৰ হল আমাৰ a - b হোল কিউব ইকুৱেল টু কি হ'ব আমাৰ a কিউব - b কিউব - 3a স্কয়াৰ b প্লাস 3ab স্কয়ার এই অভেদটো আমি ব্যৱহাৰ কৰি এতিয়া বিস্তাৰিত ৰূপত লিখি দিম তাৰ পিছত যেহেতু আটাইকেইটা সংখ্যা আছে গতিকে আমি সৰল কৰিব পাৰিম সৰল কৰি তাৰ মানটো উলাই দিব লাগে এইটো হল কি অভেদ ব্যৱহাৰ কৰি এই ৰাশিবোৰৰ মান নিৰ্ণয় কৰা ক্লিয়াৰ হৈছে এতিয়া আমি a - b হোল কিউব সূত্ৰটো ইয়াতে ব্যৱহাৰ কৰিম বা অভেদটো ব্যৱহাৰ কৰিম a কিউব মানে কিমান হ'ব 100 কিউব - b কিউব মানে 1 কিউব -3 আহিব তাৰপিছত কি আহিব আমাৰ a স্কয়াৰ a মানে কি ইয়াতে 100 গতিকে আমাৰ 100 a স্কয়াৰ b মানে 1 প্লাস 3 মানে 3 a মানে কিমান হ'ব আমাৰ ইয়াতে 100 ইনটু b স্কয়াৰ মানে b ৰ ঠাইত কি আছে আমাৰ 1 গতিকে আমি 3 ইনটু 100 ইনটু 1 স্কয়াৰ লিখিম ঠিক আছে এতিয়া আমাৰ এইখিনি জাস্ট সৰল কৰি দিয়া 100 কিউব একেবাৰে সহজ ইটো দুটা শূন্য লিখি দিয়া আৰু হয়নে কেইটা হ'ব 6টা আমাৰ 0 আহিব হয়নে -1 কিউব মানে -1 ইয়াতে কিমান হ'ব এটো আমাৰ 0000 হ'ব বৰ্গ কৰিলে লগত কি আছে 3 গতিকে এটা কি হ'ব আমাৰ ইয়াতে 3 আৰু আগপট মাইনাস চিন আছে নহয় মাইনাস 100 স্কয়াৰ কিমান হ'ব দুটা শূন্য আছে বৰ্গ কৰিলে কি হ'ব 4টা শূন্য হ'ব লগত 3 পূৰণ গতিকে 3000 অৰ্থাৎ 30000 ইনটু 1 একে হৈ থাকিব মানটো হয়নে প্লাস 1 স্কয়াৰ মানে কিমান 1 3 1 গুণ 3 3 আৰু 100 পূৰণ হ'ব আলটিমেটলি কিমান হ'ব এটো 300 এতিয়া এইটো সৰল কৰি দিয়া বহুতে কি কৰে মাইনাসটো 1 টো আগতে মাইনাস কৰি দিয়ে তেনেকৈ নকৰিবা প্লাস বিলাক লগ লগোৱা কি হ'ব এই দুটা লগ লগাই দিয়া কিমান হ'ব আমাৰ 1000300 হয়নে 300 টো আনি ইয়াত তলত লিখি দিলা এইকিটা তিনটা 300 আছে না ইয়াত 300 লিখিলো বাকি কি থাকিলে আমাৰ ইয়াতে তিনটা 0 থাকিলে তিনটা 0 লগত 1 থাকিলে একেবাৰে সহজ এটো প্লাস কৰি দিলো এই মাইনাস দুটা আমাৰ প্লাস হ'ব এতিয়া যেতি একে জাতীয় ইহতে হয়নে মাইনাস কিমান হ'ব এটো আমাৰ 3 কেইটা 0 আছে 4টা 0 গতিকে 3টা 0 লিখি দিয়া ক্ৰমান্বয়ে তাৰপিছত 1 আছে নাই 1 আহিব অৰ্থাৎ 30001 হ'ব হয়নে এতিয়া এটো বিয়োগ কৰি দিয়া বিয়োগটো তোমালোকে পাতি কৰা মুখে মুখে কৰা কৰিবা আৰু ঠিক আছে